ই কম বয়সতে বৰ ডেঞ্জাৰ গুণ্ডা এটা হৈ উঠিছে দেই এই বিজন গুণ্ডা তাৰ সন্মুখত খাৰা হৈ আছে তথাপি তাৰ কি দম কোন বিজন গুণ্ডা মই এই ছোৱালী দুজনীৰ মোমায়েক কিয় সুধিলে বা আমাৰ থানাৰ পাৰ্মিশ্যন নোহোৱাকৈ আপুনি এই ঠাই এৰি নাযাব বাপৰে বাপ কিয় আপোনাৰ ৰেজিষ্টাৰ্ড কমপ্লেইন আছে ৱাও কি বুলি এই ছোৱালী দুজনীৰ কথা মতে আপুনি হেনো সত্যপ্ৰকাশ চৌধুৰীৰ পৰিবাৰক হত্যা কৰিছে হত্যা গালত পৰা মুখটো মাৰিবলৈ মই কাষৰ ঘৰৰ পৰা মানুহ মাতি আনিব লাগে আৰু মই মানুহ হত্যা কৰি চোৰা চুৰ কৰিবলৈ আহিলে চব বস্তু বাহনি বান্ধি মই চোৰৰ হাতত ডকাইতে ডকাইত কৰিবলৈ আহিলে নিজে হাত ভৰি বান্ধি মই বিচনাত বহি থাকো আৰু মই মানুহ হত্যা কৰি দেখিছে ছাৰ হাত কটাৰ ভয়ত আজি 7 বছৰে মই চুৰিখন ধাৰ কৰিব পৰা নাই ছাৰ পিতন খোৱাৰ ভয়ত আজিলৈকে মই বিয়া পাতিব নোৱাৰিলো ছাৰ আৰু মই মানুহ হত্যা কৰি এই নিমাখিত মানুহটোক লকাপত ভৰাই লকাপত ধাজিয়া উৰুৱাই নিদিব ছাৰ প্লিজ ছাৰ এই নিমাখিত মানুহটো লকাপত ভৰাই লকাপত ধাজিয়া উৰুৱাই নিদিব ছাৰ আল্লাহ হৰি আওৰা ছাৰ আপোনাক লৈ মই শ্বিলঙলৈ ফুৰিবলৈ যাম শ্বিলঙৰ হোটেলত আমি লোকেল মুৰ্গীৰ মাংসৰে ভাত খাম খাব না ছাৰ মোৰ দম দেখি পলাল চাগে আচ্ছা ঘটনাটো কোনো দেখি থকা নাইতো